কবিতাৰ শিৰোনামা প্ৰিয়তমা তোমালৈ এক চিঠি। হেই কান্দিছ কিয় পাগলীজনী? তোৰ হতে আছো নহয় মই আজীৱন। জানো তোৰ দুখ লাগিছে, কিন্তু সুখৰ সমভাগী হ'ব নোৱাৰিলোঁ মই। মাহ হালধিৰ গোন্ধ শেষ হ'ব নাপালেও, 2 মাহ আগতে হোৱা আমাৰ প্ৰেমে পূৰ্ণতা নাপালেও প্ৰিয়া। জানা, আজি কিছুদিনৰ পৰা তোমাৰ প্ৰতিচ্ছবিয়ে বৰকৈ আমনি কৰিছিলে। মনত পৰিছিল পাৰ হোৱা দিনবোৰৰ স্মৃতি, কিন্তু মইহে বুজা নাছিলোঁ বিধিৰ লিখনি। অন্তিম পথৰ যাত্ৰাই হয়তো বাৰে বাৰে সুঁৱৰিছিল তোমাক। হে আকৰিজনী, কান্দিছ কিয়? দেশৰ হৈহে বলিদান কৰিছোঁ। জানো মই তুমি দাপোনত সেন্দুৰকণ চাই চাই চকুলো টুকিছা। অসহায় হৈ আউলি বাউলি চুলিৰে বুকুত থপৰিয়াই কান্দিছা। নেকান্দিবা সোণ, তোমাৰ কপালৰ ৰঙা সেন্দুৰৰ মাজত সদায় জিলিকিম তোমাৰ দুলুমনি হৈ। জয় হিন্দ। সুনীল কলিতাৰ। তোমাক প্ৰণাম। ধন্যবাদ।